हेलो एवरीवन আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি নতুনকৈ ওপেনিং হোৱা নেহেৰু পাৰ্কলৈ যাবলৈ ওলাইছো। আৰু আহি এতিয়া আমি দীঘলী পুখুৰীৰ ওচৰ পালোহি। আৰু দীঘলী পুখুৰীৰ ৰাস্তাটো কাষে কাষে চাওকচোন কিমান সৰু সৰু ফুড ষ্টল লাগিছে আৰু আন বহুতো বস্তুৰ ষ্টলো লাগিছে। দেখি ভাল লাগে কিন্তু বহুত ভিৰ হৈছে। ফাইনালি আমি আহি নেহেৰু পাৰ্ক পালোহি আৰু ইয়াত দীঘলী পুখুৰীতকৈও বেছি ষ্টল লাগি আছে আৰু মানুহৰ ভিৰ চাওকচোন। মানুহৰ ইমান ভিৰ দেখি টিকেট নাপাম বুলিয়ে ভাবিছিলোঁ, কিন্তু টিকেট পালোঁ আৰু এইদৰে আহি টিকেট কাউণ্টাৰৰ ওচৰত আমি এতিয়া ৰৈ আছোঁ। আৰু এতিয়া এই গেটখনেদি আমি নেহেৰু পাৰ্কৰ ভিতৰলৈ সোমাই আহিলোঁ। প্ৰায় একেই আছে, বহুত বেছি একো সলনি হোৱা নাই, কিন্তু আগতকৈ অলপ অপেন লাগিছে আৰু সব মানুহে এনজয় কৰি আছে। অলপ আগলৈ এখন চিলড্ৰেন পাৰ্কো আছে। পাৰ্কত ইমু আৰু আয়ুষে বহুত বেছি এনজয় কৰিলে। আৰু অলপ দেৰি এইদৰে পাৰ্কত কটাই এঘণ্টামানৰ পিছত আমি উভতি আহিলোঁ।